হেডকোৱাৰ্টাৰত আহিছিলোঁ 5 দিন আগত, আহি যাব ওলাইছোঁ আকৌ কোম্পানীত। এই হেডকোৱাৰ্টাৰত ইমান গৰম হ'লেও ইয়াত মানে কিছুমান ফুলৰ গছ, এইডাল বা ফুলৰ গছ আৰু পিছৰ ফালে হালধীয়াডাল ফুলৰ গছ নাহৰ বুলি কয় নেকি, বহুত ফুলে মানে এইখিনি সময়ত ভাল লাগে। আৰু এইবিলাকো আছে হেডকোৱাৰ্টাৰত আহিলে, এইবিলাক খুব ধুনীয়াকৈ ফুল দেখা পাওঁ আমি। ইমান ইয়াত মালি থাকে না, এক্সট্ৰা মালি থাকে, সিহঁতে হোৱাতে কামত লাগি থাকে, সিহঁতৰ ডিউটি তেনেকুৱা। চাওক কেইডাল ফুল নাম নাজানো, কি সুন্দৰ ফুল। আৰু ইয়াত হেলিকপ্টাৰ পৰে। আৰু যে সন্মুখত দেখিছে এইবিলাক বাংকাৰ গাড়ী, এই বুলেট প্ৰুফ গাড়ী। এতিয়া মই গৈ আছোঁ মেইন গেটত, তাতে বেগ ৰাখিছোঁ। বাছ আহে টাইমত 12:30 অহাৰ কথা আছে বাছ, এতিয়া 11টা বাজিছে। একেলগে C60 SRP আৰু আমাৰ CRPFৰ কেম্প একেলগে আছে ইয়াতে। এইটো হৈছে মেইন গেট আৰু ইয়াত আহি বাছ ইয়াত ৰখিব, এতিয়া ৰাস্তাৰ কাম চলি আছে।